হ্যালো গাইস, আজ পাঁচটা ইম্পর্টেন্ট জিকে আলোচনা মনে যাব। 1 নম্বৰ, বাৰে বাৰে চুদন খাবলৈ কাৰ বেছি মন যায় বাৰু? বাৰে বাৰে চুদন খাবলৈ কাৰ বেছি মন যায়? উত্তৰ, বোৱাৰীৰ। বোৱাৰীৰ চুদন খাবলৈ খুব মন যায়। ভালকে মন দি চাব, ভালকে মনত ৰাখিব এইবিলাক। 2 নম্বৰ কুৱেশ্যন এবাৰ। কোনবোৰ ছোৱালীৰ ফুটাটো বহল আৰু কলা হয়? কোনবোৰ ছোৱালীৰ ফুটাটো বহল আৰু কলা হয়? ইয়াৰ উত্তৰ হৈছে শকত ছোৱালীৰ। শকত ছোৱালীৰ ফুটাটো বহল আৰু কলা হয়। ইয়াৰ নেক্সট কুৱেশ্যন। চুদাৰ আগত কেতিয়াবা বাৰীডাল কিয় দাং নাখায়? চুদাৰ আগত কেতিয়াবা বাৰীডাল কিয় দাং নাখায়? এইটো বহুত মষ্ট ইম্পৰ্টেণ্ট। চুদাৰ আগতে বাৰীডাল চুহি দিব লাগে, তেতিয়া দাং খাই যাব। চুদাৰ আগত বাৰীডাল চুহি দিব আৰু হৈ যাব, কাম হৈ যাব। নেক্সট কুৱেশ্যন। কেনেকৈ চুদিলে মহিলাই আনন্দ পায়? কেনেকৈ চুদিলে মহিলাই আনন্দ পায়? ইয়াৰ উত্তৰ হৈছে, উত্তৰটো কৈ আছোঁ আপোনালোকক। ভৰি দুখন ওপৰলৈ উঠাই হাতেৰে গাখীৰ টিপি স্পীডত চুদিলে। ভৰি দুখন ওপৰলৈ উঠাই দিব আৰু গাখীৰটো টিপি চুদি দিলে সিহঁতক মজা পায়, আনন্দ পায়। বুজি পালে? 5 নম্বৰ, বেছি সময় কেনেকৈ চুদিব বাৰু? বেছি সময় কিমান টাইম চুদিব পাৰিব? বেছি সময় এতিয়া প্ৰথমতে কি কৰিব? চুদাৰ আগতে হাত মৰাই ল'ব, হাত মাৰি পানীটো পেলাই ল'ব। চুদাৰ আগতে হাত মাৰি পানী পেলাই দিলে বহুত সময় চুদিব পাৰিব। ধন্যবাদ। আজিৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি ৰাখিব। ধন্যবাদ।